मैं इसीलिए ले रहा हूँ कि नौगांव लोकसभा का एक घर था। उस घर को किस लिए किस उद्देश्य इसको खत्म कर ये मेरा मन में एक बड़ा प्रश्न है। उस प्रश्न में मैं जानना चाहता हूँ और इसीलिए मैं इसको अभी ये कर रहा हूँ, ये कोशिश और उसका बाद में मेरा जवाब कैसे मिल सकता है उसको देखने के लिए मैं ये सिद्धांत ले रहा हूँ। ৰাজেন, আপোনাৰ যিহেতু আপুনি এগৰাকী পুৰণি কৰ্মী, দলটো আপোনালোকে যেতিয়া বেয়া দিনত আপোনালোকে দলটো চলাইছিলে আৰু আপুনি 4বাৰৰ সাংসদ, আপুনি অগ্নি বাজপেয়ীৰ লগতো আপুনি কাম কৰিছে, আপুনি UPAৰ দুটা কাৰ্যকালতো আপুনি সাংসদ আছিলে, নৰেন্দ্ৰ মোদী প্ৰথম প্ৰধানমন্ত্ৰী হওঁতে আপুনি কেন্দ্ৰীয় মন্ত্ৰী আছিলে। এতিয়া দলটোত ইমান অসন্তুষ্টি কিয়? সেই চব কথা মই কম, এতিয়া মই ইমান চলিও হেৰি ক'ব নোৱাৰিম। মই বহুত ক'ব লগা আছে, মই ক'ম পৰ্যায়ক্ৰমে আপোনালোককে ক'ম, মইনো কাৰ মাধ্যমেৰে ক'ম, মোৰ দলকো থাকিব ন। গতিকে আজি এইটো মোক যাব লাগিব। আজি আপোনালোকে আপুনি যোগান বিভাগৰ পৰা পদত্যাগ কৰিব? হয়, মই সেইটো পদতে পদত্যাগ। আপুনি আজিৰ পৰা কেইদিনমান আগত যেতিয়া আপুনি কৈছিলে এনেকৈ মই অভাৰ ঠিক আছে আপনারা আপুনি ডিষ্টাৰ্বিং হৈ যাব মন গুৱাহাটীত আপুনি সংবাদমেলক সম্বোধন কৰিব নেকি? নিশ্চয় কৰিম। তাৰ পৰা ওলাই নিশ্চয় আপোনালোকৰ নিশ্চয়